কবিতাৰ শিৰোনাম সময় কথা থিৰু বৰ্মন আবৃত্তি মৌচুমী কাকতি। সময় মোক যাবলৈ দে শুক্ল মেঘৰ আঁৰত। মই বিচৰা ধৰণে সলনি নহয় মোৰ সংযম ইত্যাদি ইত্যাদি। এই যে ইত্যাদিবোৰ তাতেই হেৰায় মোৰ স্বাধীনতাবোৰ। কেতিয়াবা ৰবৰ গছ দেখিছা কিদৰে টোপাল টোপালকৈ সৰি পৰে অমূল্য অস্তিত্ববোৰ। মমবাতিডাল নিশ্চয় দেখিছা কিদৰে নিজে জ্বলি নিশেষ হৈ পৰে আনক পোহৰ দিবলৈ। ঠিক তেনেদৰেই অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ কৰোঁ নিতৌ মই একান্তত। লাহে লাহে হেৰাই পেলাইছোঁ সকলো নিজৰ বুলিবলৈ সকলো। নাৰী মনৰ বেদনা বুকুতে বান্ধি স্থান পৰিৱৰ্তন কৰোঁ দেউতাৰ ঘৰ এৰি স্বামী ঘৰলৈ। সময় তই জানো বুজি পাৱ কিমান কঠোৰ হৈ পৰ তই যেতিয়াই মাত দিওঁ নিজৰ চিনাকি বিচাৰি মই। সেয়ে আজি যাবলৈ দে শুক্ল মেঘৰ আঁৰত।